সো এতিয়া বলক আপোনালোকক মেন বস্তুলৈ লৈ যাও মানে বিয়াৰ আটাইতকৈ ইম্পৰ্টেন্ট বস্তুৱে হৈছে এইটো আৰু যেটো বস্তু মই এতিয়া আজি কিনিবৰ কাৰণে গৈ আছো সম্পূৰ্ণ সেটআপটো আজি মই নিকিনো কিয়নো সম্পূৰ্ণ সেটআপটোৰ মানে কি দুটামান বস্তুহে ল'ব লগা আছে বাকি বস্তুবোৰ আগতীয়াকৈ লৈ থোৱাই আছে তথাপি মই আপোনালোকক আগতীয়াকৈ কেইটামান সিম্পল দেখুৱাইছো মই লোৱা বস্তুটো কিন্তু বেলেগ হেকলৈকে ভিডিওটো চাই গৈ থাকিলেহে আপোনালোকে সম্পূৰ্ণ কথাখিনি গম পাব তো বলকচোন ভিডিওটো আৰম্ভ কৰো না আমি না মাত্র তোমার কাছে পাঠাই দিই ললে না আপনি হায়দ্রাবাদে কবে মানে দ্বিতীয় সোমবাৰৰ এতিয়া মই আপোনালোকক দেখুৱাই দিছো এইজনী হল মোৰ হ'ব লগা মানুহজনী তাই ধুনীয়াকৈ মানে কি ধৰি লওক বস্তুটো সিলেক্ট কৰি পেলাই সুন্দৰকৈ দামবোৰ মানে ধুনীয়াকৈ চাই আছে আৰু মানে দামদৰ মানে সকলোখিনি হৈ গ'লেই তো এতিয়া জাস্ট মানে কি ধৰি লওক তেওঁলোকে প্ৰিন্ট কৰি আছে আৰু চাৰ্টিফিকেট দিয়েতো গতিকে কিমানখিনি গোল লৈছো মানে কিমান টকাৰ লৈছো সকলোখিনি মানে কি চাৰ্টিফিকেট থাকে তো হেতু কাৰণ তেওঁলোকে মানে সুন্দৰকৈ মানে কম্পিউটাৰত প্ৰিন্ট কৰি পেলাই এতিয়া দিবৰ কাৰণে তেওঁলোকে জুজা মানে চলাই আছে সো মই অকমান ভিডিও বনাত ব্যস্ত হলো আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলো মই যেটো জুৱেলাৰী দোকানলৈকে গৈছিলো সেই দোকানখননো কেনেকুৱা দেখিবৰ কাৰণে বা ক'তনো গৈছো হেতু আচলতে এই দোকানখন আছে গুৱাহাটীত অস্কাৰ জুৱেলাৰী মাৰিলে আপোনালোকে নেটত যদি সাৰ্চ কৰে আপোনালোকে পাই যাব এখনেই দোকান খুব পুৰণি খুব ধুনীয়া দামবোৰো খুব মজাকৈ কয় তেওঁলোকে সো গতিকে মই ব্যাকগ্ৰাউণ্ডটো দেখুৱাই দিছো সব মানুহৰ ভিৰ মানে একদম মানে মানুহবোৰ মানে আহিয়ে থাকে মানে ইয়াতে পুৰা ভিৰ হৈ থাকে তো এতিয়া সক মই আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিলো এতিয়া মানে সম্পূৰ্ণখিনি লোৱা হ'ল ষ্টাম্প সিল এইবোৰ মাৰি দিছে সুন্দৰকৈ চাৰ্টিফিকেটখনত তো গতিকে মই সকলোখিনি কথা পাতি পেলাই ধুনীয়াকৈ গ'লখিনি লৈ পেলাই ঘৰলৈহে যাব পিছলৈকে যাতে সহজ হৈ যায় মানে মই মানুহজনক গোটেইখিনি কথা সুধি ল'লো পিছলৈ যদি মোৰ মনটো সলনি হৈ যায় তেতিয়াহ'লে এক্সচেঞ্জ কৰিব পৰা যাবনে নাযায় বা ক'ত কিমান কি আছে বা কাগজত কি লিখা আছে সেই সকলোবোৰ সুধি ল'লো তেওঁ ধুনীয়াকৈ বুজাই দিলে কেনেকৈ লাগিল দুইবাৰ আহিব লগা নাই হ'ল আৰু একেবাৰে আধা অনলাইন কৰিলোঁ আৰু আধা পইচা কাৰ্ড পে'মেণ্ট কৰিলোঁ কাৰ্ড পে'মেণ্ট কৰি পেলাই গোটেইখিনি পে'মেণ্ট কৰি দিলোঁ মানে কি দুইবাৰ আহিব লগা নহ'ল আৰু সেইটো কাৰণে ভাল লাগিছে এতিয়া বিলটো বনাই আছে তো বিলটো বনাই হ'লে মানে আৰু যাব পাৰিম আৰু সন্ধিয়া হৈ গ'ল এটা 2 বছর ভিতর ভিডিও বাড়িব ঠিক আছে মানে বেলেগ রকি আছে মানে সেই ফলে কাম কৰক আপুনি এই 125 কৰি দিয়ক আৰু ফাইনালি কি মানে সাকসেস কৰিলো আৰু এটা বহুত মানুহ আছে এটা চাওক কেনেকুৱা লাগিলে লৈকে কেনেকুৱা লাগিছে ভালে লাগিল পিন্ধে লাগি আছে বঢ়িয়া লাগি আছে বোলে পিন্ধি ভাল লাগিছে ভাল লাগিব দিয়কচোন বাৰু যিমান যি হ'লেও মনৰ পচন্দৰ বস্তু এটা লৈছোঁ যিহেতু ভাল লাগিব নিশ্চয় গতিকে মই এইবাৰ অকণমান দেখুৱাই দিছোঁ মানে মোৰ সন্মুখত থকা নেকলেছকেইডাল বাৰে বাৰে দেখুৱাৰ কাৰণ এটাই ল'বলৈ মন সেইকেইটাই কিন্তু শেষত গৈ বাজেটটো চাই পেলাই এইটো ল'ব লগা হ'ল চ' ইয়াতো সম্পূৰ্ণ ছেটআপটো নাই যিহেতু মই আগতে বস্তু কিছুমান লৈ থৈ দিছোঁ সেইটো কাৰণে এইখিনি গতি দেখুৱাইছোঁ কাৰ্ডলটা বেছিকৈ দিছোঁ হা এইটো কি তুমি দিবা নেকি এইটো মোৰ ফালৰ পৰা আৰু এইখিনি মোৰ ফালৰ পৰা সৰুকেইটা বেছিকেলি এতিয়া এইকেইটা বস্তু আমাৰ আগতে লৈ থৈ দিয়া আছে এতিয়া দিয়ে সেইকাৰণে ইয়াত আমি সেইকেইটা লৈছোঁ কেনে লাগিছে আপোনালোকে জনাব কেনেকুৱা লাগিছে আমাৰ কইনাৰ নেকলেছটা চ' গতিকে মই এইখিনি দিছোঁ আৰু যিখিনি পাৰিছোঁ সেইখিনি দিছোঁ টাইমত সেইটো দিব তো গতিকে এইবোৰ পেকিং চেকিং চলি আছে এতিয়া পেকিং চেকিং হ'ব আৰু পেকিং চেকিং কৰি পেলাই তাৰপিছত আমি যামগৈ আৰু তো ইয়াতে ভালেই লাগিছে বাৰু যিখিনি আহিলোঁ যিহেতু আৰু আপোনালোকে পাৰিলে আহিব ইয়ালৈকে আহি চাই যাব কেনেকুৱা লাগে আৰু যদি পচন্দ হয় তেতিয়াহ'লে লৈ যাব পাৰিব আৰু বহুত লাইট ৱেইটৰ পৰা হেভি ৱেইটলৈকে বহুতখিনি বস্তু আছে চ' গতিকে মই গোটেইখিনি আপোনালোকক দেখুৱাব নোৱাৰিলোঁ যদিও অকণমান আপোনালোকক ভিডিঅ' কৰি কেতিয়াবা আপোনালোকে চাই ল'ব আৰু
গৈ থাকোঁ নেকি লৈ ল'লোঁ এতিয়া যাওঁ এতিয়া আপোনালোকে এই ঠাইডোখৰ দেখিয়ে চাগে নিশ্চয় গম পাইছে আমি ক'ত কিয় আছোঁ মানে গুৱাহাটীলৈ গ'লে বা গুৱাহাটীৰ পৰা ৰিটাৰ্ণ হৈ আহিলে এই জুবিন ক্ষেত্ৰখন পাওঁ আৰু জুবিন ক্ষেত্ৰখন দেখিলে নোসোমোৱাকৈ একেবাৰে থাকিব নোৱাৰোঁ যিহেতু আমাৰ বিয়াৰ বতৰা চলি আছে চ' সেইটো কাৰণে আমি ভাবিলোঁ জুবিনদাৰ ওচৰত গৈ পেলাই অকণমান প্ৰাৰ্থনা কৰোঁ সেৱা লওঁ তো সেইটো কাৰণে জুবিনদাৰ ওচৰলৈ গৈ পেলাই সেৱা প্ৰাৰ্থনা কৰিলোঁ তো তাই আগবাঢ়ি গৈ পেলাই ধুনীয়াকৈ চাকি গছ জ্বলাইছে তো ধূপকাঠি জ্বলাইছে আৰু মই ভিডিঅ'টো কৰি পেলাই অকণমান স্মৃতি হিচাপত ৰাখি থৈ দিলোঁ ৰ'ব এতিয়া শেষত আৰু এটা কথা কওঁ মই যিখিনি গহনা পাতি ল'লোঁ আজি সেইখিনি যে তাইক দিম তেনে কথা নহয় আৰু কিছুমান বস্তু ল'ম সেইখিনি গতো আপোনালোকে দেখিবলৈ পাব কিন্তু যিদিনাখন জোৰোণত মই তাইক মানে গহনা পাতিখিনি দি পঠিয়াম সেইদিনাখনৰ এটা ভিডিঅ' বনাম সেই ভিডিঅ'টোতে আপোনালোকে সম্পূৰ্ণ গহনা পাতিখিনি দেখিবলৈ পাব যিখিনি মই তাইক দিছোঁ এতিয়াৰ পিছে ইমানতে ভিডিঅ'টো সামৰিলোঁ জুবিনদাৰ ক্ষেত্ৰৰ পৰা তো সেয়েহে বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম